ধর চপ তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল লাইফ অফ ফ্ৰীডমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ বৰ্তমান কিহৰ বতৰ? কি চলি আছে ওপৰৰ পৰা? বতাহ বোলে, ইমান মুখ্য। কি দিছে ওপৰৰ পৰা? বৰষুণ। কিহৰ কাৰণে দিছে? বাদল। লাইটটো বন্ধ কৰা, লাইট বন্ধ কৰাইছে। সেইটো লাইট নাহে, বাহিৰতটো বন্ধ কৰ। তো গাইজ বৰ্তমান বৰষুণৰ বতৰ জানি ইমান বিনতকৈ গাইছে। তো বানপানী বৰ্তমান আমাৰ বজালীৰ সঁচাকৈ বহুত পানীৰ তলত ডুবি আছে। আৰু স্কুলো বন্ধ, শংকৰদেৱত যাই চলি পাঠা কৰিব। তো মানে বহুত চাৰিওভাগে পানী আৰু আমাৰ পাঠশালাত মানে বজালীত জহাইদি মানে পানী হৈছে, বহুত জেগাইদি ভাংছি। মহিজাৰাত এফালে যিটো মানে হাতীনাপুৰত যোৱা ৰাস্তা আছে তাতে যিটো কটবাৰী বুলি কয় সেইখিনিত তাতে ৰাস্তাটোত ভাংছি। আৰু ইফালে শান্তিপুৰ বুলি কয় সেয়াদি ভাংছি, সেইটো মথাউৰি ভাংছি। তো সেইটো মথাউৰি ভাংছি এই পহুমাৰাৰ পানীখিনি আহি কেনে সেইটো মথাউৰিত ভেঁচা দিছে, দিয়াৰ কাৰণে ভাংছি। আৰু সেই মথাউৰিটো আমাৰ ঘৰত আছে। কিয়ে গাইজ তাৰপিছত এতিয়া কথাটো হ'ল, যিহেতু আমাৰ গাঁৱতে ভাঙা হেন ক'ব পাৰি, মোটামুটি আমাৰ চুবুৰীটোতে ভাঙা বুলি ক'ব পাৰি। তো আমাৰ তাতে পানী ঘনাই হৈছেই, মানে হাইৱেত উঠবা নৰি, তো পাছফালে উঠছি পাৰি। বাকী হাইৱেৰ পৰা ইফালে যিখিনি মানুহ আছে বাকী গোটেইখিনি মানুহ তাতে পানী উঠছি। তো দুদিন পানী গেলে, তো পানীখিনি মানে পানী থাকোঁতে খচবা আনিছিলোঁ। আজি অলপ আহিলোঁ, তো ভিডিঅ' কৰিলোঁ। মই দেখাই আছোঁ, মানে ভিডিঅ' কটা দেখাই আছোঁ আপোনালোকক। তো গাইজ এই ৰাস্তাটো মানে আমাৰ গাঁৱৰ চবচে ভিতৰৰ ৰাস্তা, পিছপৰা ৰাস্তা। আৰু এই ৰাস্তাটোৰ ফালে মানে এই ৰাস্তাটোৱেদি যোনখন গাঁৱত মানে মথাউৰিটো ভাংছি, শান্তিপুৰ বুলি কয়, সেইখন গাঁৱত যাব পাৰি। মানে সেইখন গাঁৱৰ মানুহে এই ৰাস্তাটোৱেদি অহা যোৱা কৰে। আৰু এইটো মানে আমাৰ গাঁৱৰ এইখিনি যিখিনি ইয়াতো বহুত পানী হৈছিল, এতিয়া বহুতখিনি কমিল। আৰু আমি আহি যোনখিনি মানে চবচে বেছি ধাৰ সেইখিনি পাইছোঁ। আৰু ধাৰত মোৰ চেণ্ডেলযোৰ খুলি কেনে উঠি যাব হৈছিল। ইফালে সৰু আছে, ইয়াক ধৰি আছোঁ হাতত, এখনেদি চেণ্ডেলযোৰ ধৰিলোঁ কিবাকৈ। আৰু চাৰিওফালে মানে পাথাৰে চাৰিওফালে মানে একদম ভৰ্তি হৈ গৈছে। ৰাস্তাটো অলপ মানে পানী কমছি, বাকীখিনিতো ইমান এইটো ৰাস্তাটো এই চাইডৰ এইখিনি হৈছে পানী, আৰু মানে পাথাৰত থকা পানীখিনি। আৰু এই ৰাস্তাটোৰ পৰা তাতে পানীখিনি মানে যাই আৰু জমা হৈ আছে, বেছি হৈ আছে পাথাৰত। আৰু সেই আগত সেইখিনিও তাতো বহুত ধাৰ আছে। আৰু এই ৰাস্তাটো এই চিধা একদম এইফালে হৈছে ভাঙাখিনি, আৰু ইফালে পাথাৰ এই চাইডে আৰু সেইফালে এইখন নাৱেদি পাথাৰৰ মাজে মাজে মানুহক মানে কি যিখিনি মানে সাহাৰ্য ৰিলিফৰ যিখিনি বস্তু চাউল দালি এইখিনি গাঁওখনত যিখন গাঁৱত মানে ভাংছি মথাউৰিটো, সেই গাঁৱৰ মানুহখিনিক দিবা যায়। যিহেতু ৰাস্তাটোদি যাব নোৱাৰি, কাৰণ ৰাস্তাটোদি যাই মথাউৰিটো উঠবা লাগিব, আৰু যিটো সেইখিনি ভাংছি। তো অহা যোৱা কৰিব পৰা ৰাস্তা দি সেইফালে সেইটো মথাউৰি, গাড়ীখন আছে, গাড়ীখনৰ সেইফালে মথাউৰিটো। তো এহেঁতি যাব পৰা মানে খোজকাঢ়ি যাব পাৰি, কিন্তু খোজকাঢ়ি গ'লেও মথাউৰিটোৰ কাৰণে ইফাৰ হ'ব নোৱাৰি, কাৰণ যিহেতু ভাংছি সেহেঁতি পানী যায়ে আছে। গতিকে সেহেঁতি পাথৰেদি মানুহখিনিক যিমানখিনি পাৰে ৰিলিফৰ বস্তু চাউল দালি মানুহক দি আছে, সেনেকৈ নি পেলাই বহুতখিনি সহায় কৰিছে। কোনে দিছে বাৰু সেইটো গম পোৱা নাই, কিন্তু বহুতখিনি মানে আহোঁতে দেখিছোঁ যে বস্তাত মানে চাউল দালি তেনেকৈ নি মানুহখিনিক দি আছে। আৰু SDRF বাহিনী আহিছে, সেইখন গাড়ী সেইফালে গৈ একদম সেইফালে বাঁহৰ মাজেদি তেনেকৈ গৈছে। আৰু সৰু মোক ক'লাক যে মোক এইখিনিতে এটা ফটো উঠক। আৰু গাইজ এইটো মথাউৰি দি এনেকৈ ভাংছে, আৰু সেইখিনি হৈছে মানুহৰ ঘৰ সেইকেইটা। আৰু এইফালে এটা ৰেড কালাৰৰ ঘৰ আছিল, সেইটো হৈছে তাতে এখন স্কুল আছিল অংগনবাদী, সেইখন। আৰু এইটো হৈছে মথাউৰিটো। আৰু আমি বহুত দূৰ আহি দেখিলোঁ এওঁলোকে ইয়াতে মাছ মাৰি আছে। তো বৰষুণ আহিলেতো ক'বাই নালাগে, আমাৰ গাঁৱৰ হওক চহৰৰ হওক দাদা খুৰাই এওঁলোকেতো মাছ মাৰিবই। আৰু এতিয়াতো বৰষুণৰ কথাই নহয়, বানপানী, ইমান ডাঙৰ বানপানী, গতিকে মাছটো
সম্ভৱ আহিব আৰু তেওঁলোকে মাছ মাৰি আছে আৰু সৌ টিংটোত মাছখিনি থৈ আছে। মাছ বহুখিনি পাইছেও, বহুত ডাঙৰ পা নাই বাৰু, তথাপি বহুতখিনি পাইছে। আৰু আমি অলপ টাইম থিয় হৈ অলপমান মাছ মাৰাই চালোঁ। আমি ঘূৰি আহোঁতে আৰু কেইগৰাকীমান আণ্টি আহি আছিল পানী চোৱাৰ কাৰণে। কেইগৰাকী তেওঁলোকে মানে বহুত ধাৰ আছিল সেইখিনিতো পিছল। মই বোলো তেওঁলোকে আগতে পাৰ হৈ লওক, তাৰপিছত আমি পাৰ হ'ম, নহ'লে পৰিও যোৱা বুলি একো ঠিক নাই। আৰু বহুত পিছল হৈছিল আৰু সৌ তাত এইখন দলঙৰ তাতে এখন গাড়ী দি মানে বস্তুবিলাক দি আছিল, চাউল দালি এইবিলাক বস্তু দি আছিল। আমি অকণমান ৰখি কিনে পানীয়ে চালোঁ তেওঁলোকে ৰাস্তাটো পাৰ হোৱাৰ সময়খিনিত। তাৰপিছত আমিও লাহে লাহে ৰাস্তা পাৰ হৈ আছোঁ আৰু সৌ ভণ্টিটো আমাক ৰখি আছে। তাই বোলে একলা যাব লাগে, সেইকাৰণে আমাৰ লগতে যাব ঘৰক লগিন। আমাৰ ইয়াৰে হয় বাৰু, মোক ৰখি আছে, মোক আৰু আমাৰ সৰুক। আমি দুটাই যোৱাৰ পাছত তাইও যাব আমাৰ লগত। আৰু এইটো ভিডিঅ' হ'ল 2 নং মেধিকুছি কটবাৰী বুলি কয় সেইটো। এইটো আচলতে মথাউৰি নহয়, এইটো আছিল ৰাস্তাই, কিন্তু মথাউৰিৰ দৰে ওখ কৰি বন্ধা হৈছিল। কিন্তু ৰাস্তা হৈ কেনেও পানীখিনি ৰাখিব নোৱাৰিলে, মানে ইমান পানীৰ মানে ধাৰ বৈছে, ৰাস্তাটো গোটেই ভাঙি লৈ গৈছে। তাৰপিছত ৰাস্তাটো ভাঙি কিনে বহুত বহল হৈ তেনেকৈ বহুতখিনি মানুহৰ অন্যায়ো হৈছে। ঘৰ দুৱাৰ বহুত, গৰু ছাগলীও বহুতৰ বোলে উটি গৈছে। ইমান চাব যাব পৰা নাই যদিও শুনিছোঁ আৰু আমি ইমানখিনি ঘূৰি ফুৰি পানী চাই আহি মোটামুটি ঘৰে পালোঁ। মানে আমাৰ গাঁৱৰে যিখন মানে দলং আছে পাক্কাৰ, সেই দলংখনৰ তলৰ এইটো আচলতে নদী নহয়, এইটো জান হয়। এইটো এনেই নাম কি নাজানো, কিন্তু মানে কিবা উল্টে খান্দা বুলি কয়, এইটো উল্টে খান্দা হয়। মানে আমি জানা হোৱাৰ পৰাতো উল্টে খান্দা বুলি জানো। উল্টে খান্দা ইয়াতো আছিল ইয়াৰে পানী, যেতিয়া মানে এখন দলং আছিল, বাঁহৰ দলং আছিল, তাৰপিছত কাঠৰ দলং হ'ল, এতিয়া পাক্কাৰ দলং হৈছে। পাক্কাৰ দলং হোৱাৰ পৰা পানী নহয় আৰু এইটোৰ জানৰ পৰা। কিন্তু এনেই পানী বহুত হৈছে, ইয়াৰে পৰাও পানী গৈছে বাৰু পাথৰত, কিন্তু ইয়াত অন্যায় নকৰে। কিন্তু এইটো অন্যায় নকৰিলেও বেলেগ কেইটাৰ পানী আহিটো পৰে না, তো তেনেকৈ হয় আৰু বহুতখিনি পানী হয়। তো এইটো হৈছে তাৰে ভিডিঅ'। আৰু ইয়াতে মানে কি বহুতখিনি পানী কমিল ইয়াৰে পৰাও। এইটো হৈছে মানুহৰ বেৰ, গাছৰ যি ডাঙৰ বেৰ থাকে সেই বেৰ, আৰু বেৰটোৰ সেইফালে সেই জানটো, আৰু জানটোৰ পানী সেই বেৰটোত তেনেকৈ জমা হৈ কিনে পাথাৰৰ পানী হোৱাৰ দৰে হৈছে। আৰু এই ৰাস্তাটোতো পানী হৈছিল, কিন্তু এটা কমিল। আৰু এইবিলাক হৈছে পাথাৰৰ সেই পানী। ইয়াতো বহুত পানী হৈছে। মাছ চাগে এতিয়াও পোৱা যাব, জাল মাৰিলে বহুত মাছ পোৱা যাব। আৰু এইফালে এইটো জানটোৰ পানীখিনি সেইফালে বৈ যাই আছে, আৰু এইফালে হৈছে গোটেইমাখান মানে ডুব যোৱা। তো আমি এতিয়া ঘূৰি আহি কিনে ঘৰে পালোঁ। তো যোনখিনিত আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো, শিলৰ ৰাস্তাটোৰ পৰা পানীখিনি সেইখিনিয়ে পালোঁ। এইখিনি কিবা ভিউটো মানাছৰ ভিউ হেন পাই। তো ইয়াতে পানী বহুতখিনিয়ে কমিল, আৰু মোটামুটি আগফালে পানী নাই কেনে আৰু। তো এইখিনি ভিডিঅ' আছিল, মানে মই যিখিনি জেগাক লৈ গৈছোঁ আমাৰ ইফালেদি ভাঙাখিনি দি, সেইখিনি আছিল। আজিৰ ভিডিঅ'খিনি এইখিনিয়ে আছিল। আৰু ভাঙাখিনি এইখিনি আৰু মানে সৰু ক্লিপ এটা লৈ কিনে মই দেখুৱাইছোঁ, যিহেতু বহুত যাব নোৱাৰে আৰু পানীও বহুত আছে, গতিকে সেইকাৰণে এইখিনি দেখুৱাইছোঁ। বাকী আপোনালোকে দেখছি, সেয়ে আৰু বাকী ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব। বাই বাই কওঁ, বাই বাই।